সকলোকে স্বাগত মোৰ চেনেল জিঅ'ৰিলৈ। ফ্ৰেণ্ডছ, আজি আমি এটা ডিজাইনাৰ ব্লাউজ কাটিং আৰু ষ্টিচিং কৰিম। তেতিয়াহ'লে আৰম্ভ কৰা যাওক। ইয়াতে মই লাইনিঙৰ কাপোৰটো আৰু মেইন ফেব্ৰিক দুটাৰে বেক চাইড কাটি লৈছোঁ। এতিয়া আমি লাইনিং ফেব্ৰিকত ডিজাইনটো ড্ৰ কৰিম। নেকলাইন শোল্ডাৰৰ ফালে আমি 4 ইঞ্চি ল'ম আৰু তলৰ ভাগে 2.5 ইঞ্চি দুটা পইণ্টকে মিলাই দিম। 4 ইঞ্চিৰ পৰা 2.5 ইঞ্চিলৈ বোট নেকৰ শ্বেপত ৰাউণ্ড কৰি দিম। আৰু তলৰ যিটো পেটেলছৰ ড্ৰ কৰিম সেইটো দিম 7 ইঞ্চত। 7 ইঞ্চিত পেটেলছ ড্ৰ কৰিম। এতিয়া আমি পেটেলছটো হাফ ইঞ্চি এৰি পেটেলছটো ড্ৰ কৰি ল'ম, মানে এটা পাতৰ নিচিনা। আৰু এইটো চাইডেও এটা সৰু পাত ড্ৰ কৰি ল'ম, যিটো আগতকৈ 1 ইঞ্চি সৰু হ'ব। মই ইয়াতে কোনো মেজাৰমেণ্ট লোৱা নাই, এনে ড্ৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মেজাৰমেণ্ট লৈ কৰিব পাৰে। এতিয়া দুটাই কাটিং কৰি ল'লোঁ। এতিয়া চাওক ডিজাইনটো এনেকুৱা হ'ব। এতিয়া আমি মেইন ফেব্ৰিকৰ লগত এইটো এটাচ কৰিম। এতিয়া আমি মেইন ফেব্ৰিকটো লৈ ল'ম চিধা ছাইডটো, তাৰ ওপৰত লাইনিং ফেব্ৰিকটো বহাই ভালকৈ এডজাষ্ট কৰি পিন দি চিকিউৰ কৰি ল'ম, যাতে আমাৰ ডিজাইনটো ধুনীয়াকৈ এতিয়া পিনেৰে চিকিউৰ কৰি ল'ম। এতিয়া আমি ষ্টিচিং কৰিম। ঠিক ফুলৰ আকৃতি যিটো আহিছে তেনেকৈ আমি ষ্টিচিং কৰিম। অকল ওপৰ ছাইডটো আমি ষ্টিচিং নকৰোঁ, সেইখিনি আমি বাদ দি দিম। চাই যাব অলপ। ভি শ্বেপটো যাতে তলৰ ভি শ্বেপটো যাতে ধুনীয়া হয় সেইটো মন কৰিবলগীয়া কথা। এতিয়া এইখিনি আমি বাদ দি দিম, আকৌ নেক্সট আৰম্ভ কৰিম। ওপৰ ফালটো আমি কোনোটোৰে এটাৰো চিলাই নকৰোঁ, নহ'লে আমাৰ চিধা কৰি ল'বলৈ প্ৰব্লেম হ'ব। ডিজাইনটো বহুত সহজ হয়, দেখাটো বৰ ধুনীয়া হয়। এনেকুৱা নতুন নতুন ডিজাইন চাবলৈ আৰু ব্লাউজৰ কাটিং কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া লাইনিঙৰ ফালে নেকটো কাটিং কৰি দিম আৰু পাতকেইটাও কাটিং কৰি ল'ম। এতিয়া আমি কাপোৰটো চিধা কৰি ল'ম। এতিয়া আমি নচেছ লগাই ল'ম। সৰু সৰু কাট দি দিম, নহ'লে শ্বেপটো ভাল নাহিব আমি যেতিয়া কাপোৰটো চিধা কৰিম। কাট দিওঁতে মনত ৰাখিব যাতে চিলাইটো আমাৰ কাটি নাযায়। এতিয়া আমি কাপোৰটো চিধা কৰি তলটো, মই ইয়াতে যিহেতু পাৰিটো ভাৰী হয় সেইকাৰণে মই এক্সট্ৰা কাপোৰেৰে লগোৱা নাই তলৰ বৰ্ডাৰত, এইটোকে চিলাই কৰি ল'ম। এতিয়া কাপোৰটো চিধা কৰি ল'ম। আপোনালোকে বিচাৰিলে তলৰ পট্টিটো বেলেগে লগাব পাৰে। এতিয়াকে ধুনীয়াকৈ ওলাই লৈ অলপ ইস্তাৰি কৰি ল'ম, তেতিয়াহ'লে ধুনীয়াকৈ বহিব। এতিয়া বাকীখিনি লাইনিঙৰ লগত এটাচ কৰি এক্সট্ৰা কাপোৰখিনি কাটিং কৰি দিম।
ধুনীয়াকৈ এটাচ কৰিব, নহ'লে কোচ খাই থাকিব। সেইখিনি মনত ৰাখিব। ব্লাউজৰ ফিটিংছ আহিব ষ্টিচিঙৰ ওপৰত। এতিয়া কি ধুনীয়া লগা হৈছে চাওক। এতিয়া আমি নেকত পাইপিং লগাম। সেইটোৰ কাৰণে পাইপিঙৰ কাৰণে আমি যিটো বৰ্ডাৰৰ কালাৰ আছে সেইটো কালাৰৰ কাপোৰ লৈ লৈছোঁ। সেইটো ৰুমাল ভাজে কাটি লোৱা কাপোৰ। এতিয়া গলটো চিলাম। সেইকাৰণে আমি এটা কাগজ লৈ লৈছোঁ, নহ'লে আমাৰ গলৰ ডিজাইনটো মাপটো ঠিক নাহিব। আমি মাপি ল'ব লাগিব। আমাৰ গলখিনি কিমান আছিল, 8 ইঞ্চি আছিল, 8 ইঞ্চি হ'ব লাগিব। সেইকাৰণে কাগজটো লৈ লোৱা। এতিয়া কাগজৰ লগত পিন দি চিকৰ কৰি ল'ম। তাৰপিছতহে আমি পাইপিং লগাব পাৰিম। এইটো মনত ৰাখিব। মই ইয়াতে সৰু কাগজ ইউজ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কেনভাছ পেপাৰ ইউজ কৰিব পাৰে, নহ'লে এনে নিউজ পেপাৰো ইউজ কৰিব পাৰে। এতিয়া পাইপিং লগাম। পাইপিংটো আমি কাগজৰ ওপৰেৰে লগাই যাম। চিলাইৰ মেইন কথা হৈছে ফিনিচিং ভাল নহ'লে দেখাত ধুনীয়া নালাগিব। সেইকাৰণে সদায় মনত ৰাখিব ফিনিচিংটো যাতে আমাৰ বহুত ধুনীয়া হয়। লাগিলে 10 মিনিট 20 মিনিট এক্সট্ৰা লাগক, কথা নাই, কিন্তু ফিনিচিংটো ভাল হোৱাটো ডাঙৰ কথা। এতিয়া আমি যিটো পেপাৰ কাগজ লগাইছিলোঁ সেইটো ছিঙি পেলাম আৰু পাইপিং বনাই ল'ম। ফোল্ডটো ভালকৈ কৰিব লাগিব। পাইপিংটো চিলাওঁতে কাপোৰটো ভালকৈ ফোল্ড কৰিব, যাতে ভিতৰৰ কাপোৰ ওলাই নাথাকে। এতিয়া আমাৰ গলৰ ডিজাইনটো হৈ গ'ল। আমি এইটোত আৰু অলপ ডিজাইন এড কৰিম। এইখিনিলৈকেও ধুনীয়া লগা হৈছে, কিন্তু আমি ইয়াতে আৰু অলপ ডিজাইন এড কৰিম। আপোনালোকে বিচাৰিলে স্কিপ কৰিব পাৰে। সেইটো কাৰণে আমি বৰ্ডাৰত যিটো কাপোৰ টুকুৰা আছিল সেইটোৰে বনাম। ইয়াতে এটা ভি শ্বেপৰ কাটিং কৰি ল'ম আৰু সেইটোৰে ভাঁজ কৰি কাপোৰটোৰে আমি 3টা এনেকৈ বনাই ল'ম। এইটোক এতিয়া চিধা কৰি ল'ম। কাপোৰখিনি এক্সট্ৰা কাপোৰখিনি কাটিং কৰি চিধা কৰি ল'ম। এনেকুৱাকৈ হ'ব। বাকী দুটা মই লগাইছোঁ। এইটো চাওক লগাত কি ধুনীয়া লগা হৈছে। এয়া ছাইডৰটো নিচিনাকৈ মিলাই এইটো লগাব লাগিব ধুনীয়াকৈ। মেজাৰমেণ্টটো যাতে একে হয় সেইটো মন কৰিব। আমাৰ ব্লাউজৰ ডিজাইন কমপ্লিট হৈ গ'ল। চাওক কি ধুনীয়া লগা হৈছে। আৰু এক্সট্ৰা কাপোৰখিনি আমি কাটিং কৰি দিম। ধুনীয়াকৈ মিলাই কাটিং কৰিম। আমাৰ ব্লাউজ ৰেডি। আজিৰ কাৰণে বাছ ইমানেই। সকলোৱে ঘৰতে থাকিব, ভালে থাকিব, ছেফ থাকিব। বাই বাই।